নমস্কাৰ, মই শ্ৰী তলৈক্য গগৈ আপোনালোকক মোৰ এই TaiRai চেনেলটোলৈ আদৰণি জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? ভাল না চবৰে? মোৰো বৰ্তমান ভালেই। তো আজি আপোনালোকক লৈ যাম বুলি ভাবিছোঁ তিনিচুকীয়াৰ পৰা TaiRaiৰ পৰা দুলীয়াজানৰ পৰা এনেকৈ দেওশাল হৈ পেলাই আপোনালোকক আকৌ তিনিচুকীয়া। তো ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Ebeli before Bohagot C4 Sumadin Galo. তো এই আমি আহি পালোহি দেওশালৰ আইথান। বলক গৈ থাকোঁ। আহি পালোহি তিনিচুকীয়াৰ আপোনাৰ শ্ৰীপুৰীয়া মন হীৰা দৈ। এয়া ট্ৰেফিক জাম। তো এতিয়া তিনিচুকীয়া পাই গ'লোহি। ইয়াত ট্ৰেফিক জাম লাগি আছে, দেখিছে? ৰেল আহিছে, আপোনাৰ ৰেল গেট প্লাইট হৈছে। এয়া হ'ল তিনিচুকীয়াৰ তিনিকুণীয়া। বৰ্তমান আমি এয়া AT ৰোডত। এয়া টিডিয়া মাৰ্কেট তিনিচুকীয়াৰ AT ৰোডৰ বাওঁহাতে অৱস্থিত। সোঁহাতে হ'ল আমাৰ পুৰণা তিনিচুকীয়া ৰেলৱে ষ্টেচন। তিনিচুকীয়া আৰক্ষী চকী। আৰু এয়াই হ'ল তিনিচুকীয়া চহৰৰ মাজমজিয়া আপোনাৰ থানা চাৰিআলি। তিনিচুকীয়া চহৰৰ আপোনাৰ মাজমজিয়া। এই গাড়ীবিলাক অলপ সাৱধানে চলাব দেই। আৱৰ্ত ভৱন হ'ল বাওঁহাতে, জিলা কাৰাগাৰ হ'ল আপোনাৰ সোঁহাতে, আৰু আপোনাৰ গুইজান ঘাট হ'ল চিধা নাকৰ পোনে পোনে। ত' বাৰু আমি এতিয়া গুইজান নাযাওঁ বাৰু। তো পূৰা ঘূৰি আহি মেলি আপোনাৰ TaiRai হৈ এনেকৈ ঘূৰি মেলি পেলাই ৰাইডটো গ'লোঁ, ভাল লাগিলে চোটাহাতীত ৰাইডটো গৈ। তো এতিয়া চিঙৰা আৰু লাল চাহ আপোনাৰ জুতি লৈছোঁ। চিঙৰা আৰু লাল চাহ লগত, চিঙৰাৰ লগত ৰসগোল্লাৰ ঝোল না জোল। সুন্দৰ। তো চাহ তাহ খাই দিলোঁ। এতিয়া আপোনাৰ আবেলি হৈ গ'ল। আবেলি টাইমত পূৰা গ'লোঁ, ভাল লাগিলে ট্ৰিপটো গৈ ভাল লাগিলে, ৰাইডটো গৈ ভাল লাগিলে।
এতিয়া চাহ তাহ খাই ৰেডি হৈ গ'লোঁ তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ধন্যবাদ আৰু এটি নতুন ভিডিঅ' লৈ অতি সোনকালে আহিছোঁ আপোনালোকৰ মাজলৈ তো যদি আপোনালোকে ভাল পায় মৰম চেনেহ দিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব